পাঞ্জাবাৰী যাবনে? দাদা যাম। কেই টকা ভাড়া হ'ব? 10 টকা। বলক পিছে হ'ল। এই মানুহজনক পাঞ্জাবাৰীলৈকে মাত্ৰ 10 টকা লৈ যাব আৰু মোৰ পৰা মাত্ৰ বাঘৰপুৰলৈকে 10 টকা লৈছে। ই চাগে মোক বুৰ্বক বনাইছে, ভাবিছে মই ভাড়া চাড়া নাজানো নেকি। নাই ময়ো পাঞ্জাবাৰীলৈকে যাম। বাইদেউ আপুনি বাঘৰপুৰীত নামিব ন? আপোনাৰ লোকেশ্যন আহি পাইছোঁ। এটা কাম কৰক, মই ইয়াতে নানামো, আপুনি পাঞ্জাবাৰীলৈকে বলক, মই পাঞ্জাবাৰী যাম। বাইদেউ আপুনিতো বাঘৰপুৰীত নামিম বুলি কৈছিলে। নাই মোৰ পাঞ্জাবাৰীত কিবা এটা কাম আছে। আপোনাৰ কিবা অসুবিধা আছে নেকি মই পাঞ্জাবাৰীত নামিলে? অসুবিধা নাই বাইদেউ, তাৰমানে ধৰক আপুনি নামিলে মই আৰু এজন মানুহ উঠাব পাৰিলোঁ হয়। সেইটো মই এতিয়া কি কৰিম? মই পাঞ্জাবাৰীত যাম, পাঞ্জাবাৰীত লৈ বলক। ঠিক আছে হ'ব দিয়ক, পাঞ্জাবাৰীলৈকে যাম। দাদা ইয়াতে ৰখাই দিলে হ'ল মোক, মই ইয়াতে নামি যাম দিয়ক। ঠিক আছে হ'ব। ঠিক আছে দাদা, মই ইয়াতে নামি যাওঁ। ঠিক আছে আপুনি নামিব। দিয়ক। দাদা অনলাইন হ'ব নেকি? অনলাইন হ'ব দাদা। দিয়ক স্কেনাৰখন দিয়ক। এইটো লওক। গৈছে চাওক। ঠিক আছে দিয়ক দাদা। দাদা এইটো লওক আপোনাৰ 10 টকা। ঠিক আছে দিয়ক। আৰু শুনক, আপোনাৰ কথা মই চব গম পাওঁ। আপুনি কি ভাবিছে ছোৱালী মানুহ বুলি ভাবি কিনে বুৰ্বক বুলি ঠগাব বিচাৰিছিলে, হয়নে নহয়? আপুনি মোক বাঘৰবাৰীলৈকে 10 টকাতে আনিছে আৰু এই দাদাজনক ইমান দূৰ পাঞ্জাবাৰীলৈকে 10 টকা লৈ আহিছে। সেইকাৰণে মোৰ বাঘৰবাৰীত কাম থাকিলেও মই পাঞ্জাবাৰীলৈকে এনে আহিছোঁ, গম পাইছে? কাৰণ 10 টকা দিছোঁ যদি মই বেছি ৰাস্তা আহিম কিয়, মই কম ৰাস্তা আহিম? খালি ছোৱালী মানুহ পালে ঠগাব বিচাৰি আছোঁ ন।